নমস্কাৰ আপোনালোক ডিজিটেল আৰ্নিং প্লেটফৰ্মলৈ স্বাগতম জনাইছো। আপুনি যদি সঁচাকৈ আপোনাৰ জীৱনটো সুন্দৰকৈ আগুৱাই নিব বিচাৰিছে, আপুনি নিজাকৈ সুন্দৰ এটা উপাৰ্জন কৰিব যদি বিচাৰিছে ঘৰৰ পৰা আজৰি সময়ত, আপুনি যদি সঁচাকৈ ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে, তেতিয়া আমাৰ এই প্লেটফৰ্মৰ এই মহান ফৰিবাৰ গ্ৰুপত জইন কৰক। এতিয়াই আপোনাৰ সপোন পূৰণ কৰক। আপোনাৰ সপোন পূৰণ কৰিবলৈ এটা সুন্দৰ উপাৰ্জন ল'বলৈ আপোনাৰ ভাগ্য খুলি দিয়ক। ইউৰ ড্ৰিমছ আৱাৰ প্লেন চেঞ্জ ইউৰ লাইফ থ্ৰু ডিজিটেল আৰ্নিং। নমস্কাৰ, মই ভাস্কৰিত কৰি ঘৰ গোলাঘাট এই প্লেটফৰ্মৰ এটা বিশেষ দায়িত্বত আছোঁ। লগতে এছিষ্টেণ্ট ছুপাৰভাইজাৰ ৰেংক এচিভমেণ্ট কৰি সুন্দৰকৈ কাম কৰি আছোঁ। আজি সেই প্লেটফৰ্মৰ জৰিয়তে মই এটা সুন্দৰ উপাৰ্জন কৰি এটা সুন্দৰ লাইফ অতিবাহিত কৰি আছোঁ। মোৰ আজি এবছৰতকৈ অধিক অভিজ্ঞতাৰ পৰিপুষ্টিৰে আপোনাক প্ৰতিশ্ৰুতি দিছোঁ, আপোনাক এই ছিষ্টেমত আগুৱাই নিয়াৰ দায়িত্ব লৈছোঁ, আপোনাৰ এটা সুন্দৰ উপাৰ্জন পোৱাত নিশ্চিতভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু মই আগুৱাই আহিছোঁ আপোনালোকক সহায় কৰিম বুলি নিশ্চিতভাৱে। ডিজিটেল আৰ্নিং প্লেটফৰ্মত বহুতো সুবিধা আগবঢ়োৱা হৈছে, বহুতো অপৰচুনিটি আগবঢ়োৱা হৈছে। তাৰ ভিতৰত নিজৰ সুবিধা অনুযায়ী কাম কৰাৰ সুযোগ পাব, নিজৰ সুবিধা অনুযায়ী সময় দিয়াৰ সুযোগ পাব, আপোনাৰ দক্ষতা অনুযায়ী উপাৰ্জন যিকোনো ঠাইৰ পৰা কাম কৰাৰ সুবিধা পাব, নিজৰ জীৱনৰ লগতে নিজৰ পৰিয়ালক নিজাকৈ উপাৰ্জন কৰি সহায় কৰিব পৰাকৈ আৰ্থিক স্বাধীনতা লাভ কৰিব। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত কাম কৰাৰ ট্ৰিক্স আৰু কৌশল শিকাৰ সুবিধা থাকিব। এইখিনি সুবিধা দিয়াই নহয়, আগবঢ়াই নহয়, পোৱাৰ নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি দিছোঁ আমি। আমাৰ এই ডিজিটেল আৰ্নিং বিজনেছ প্লেটফৰ্মত আৰু কিছুমান অপৰচুনিটি পাব, কিছুমান সুবিধা পাব, যেনে লিড জেনেৰেটৰৰ সুবিধা পাব, আপোনাক লিড জেনেৰেট কৰি দিয়া হ'ব। পাৰ্চনেলিটি ডেভেলপমেণ্ট অৰ্থাৎ ব্যক্তিত্ব বিকাশৰ সুবিধা পাব। নেতৃত্ব দিয়াৰ কৌশল অৰ্থাৎ লিডাৰশ্বিপৰ প্ৰশিক্ষণ দিয়া হ'ব। কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগ কৌশলৰ প্ৰশিক্ষণ দিয়া হ'ব। সম্পূৰ্ণ গাইড আৰু প্ৰশিক্ষণ লাইভত দিয়াৰ সুবিধাৰ আমি ব্যৱস্থা কৰি দিওঁ। সেইখিনি সুবিধা আপোনালোকলৈ প্ৰভাইড কৰা হৈছে। আমি কাম ক'ত কৰিম? আমাৰ এই ছিষ্টেমত জড়িত হ'লে আপোনালোকে কাম কৰিব ক'ত? ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউবত কৰিবলৈ পাব। ৱৰ্ল্ডৰ আটাইতকৈ ইজিয়েষ্ট প্লেটফৰ্ম আমাৰ এই প্লেটফৰ্মত একেবাৰে সহজে ঘৰৰ পৰাই আজৰি সময়ত সুন্দৰকৈ কৰিব পাৰিব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই ছিষ্টেমত অসমৰ পৰা সফলতা লাভ কৰা কেইগৰাকীমান বিশেষ ব্যক্তি, তেনেকুৱা বহুত হাউচৱাইফ গৃহিণী আছে যিসকল সুন্দৰ সুন্দৰ উপাৰ্জন লৈ সুন্দৰভাৱে আগুৱাই গৈছে। আমি সকলোকে দেখুৱাব নোৱাৰোঁ, গতিকে বিশেষভাৱে তিনিগৰাকী ব্যক্তিৰ আমি সফলতা অৰ্জন কৰা তিনিগৰাকী অসমৰ ব্যক্তি দেখুৱাইছোঁ, যি হাউচৱাইফ গৃহিণী, ক্ৰমে জয়ন্তী দাস, প্ৰতিমা চৌধুৰী, দীপিকা ৰাজপুত। তেখেত তিনিওগৰাকী গৃহিণী, উপাৰ্জন বুলিবলৈ কোনো কাম নাছিল তেখেতসকলৰ, অতি দুৰ্দশাৰ ভৰা জীৱন আছিল। আজিৰ পৰা 7 মাহৰ আগলৈকে পৰিয়াল আগুৱাই নিবৰ বাবে কোনো পৰ্যাপ্ত উপাৰ্জন নাছিল। এদিন এনেকৈ ফেচবুকৰ জৰিয়তে সেই প্লেটফৰ্মৰ এটা এড পাইছিল, ভালদৰে বুজি লৈ কাম কৰিবলৈ আগুৱাই আহিছিল, যিহেতু ক'তো নোযোৱাকৈ ঘৰৰ পৰাই কৰিব পাৰি। আমাৰ এই প্লেটফৰ্মত আমাৰ সেই গ্ৰেট টীম খুব সুন্দৰকৈ কাম কৰি কম সময়ত সফলতা লাভ কৰা টীমৰ লগত জড়িত হ'ল। আজি এটা সুন্দৰ উপাৰ্জন সৈতে এটা সুন্দৰ জীৱন অতিবাহিত কৰি আছে নিজৰ পৰিয়ালৰ। গাইজ, আপোনালোকে মোৰ ভিডিঅ'টি চাইছে নিশ্চয়। আপুনি জানেনে 95% এই ছিষ্টেমত ফেইল হৈ যায়, 5% ছাকচেছ হয়। ইয়াৰ কাৰণ জানেনে? কিয়নো আপোনালোকৰ ওচৰত কাষ্টমাইজ গেম প্লেন নাই। আপোনালোকক দেখুৱাই দিয়াৰ কোনো ব্যক্তি নাথাকে, আপোনালোকক বুজাই দিয়াৰ কোনো ব্যক্তি নাথাকে, 1-to-1 বহি কথা বুজাই দিয়াৰ কোনো ব্যক্তি নাই। কি ভুল কৰিছে, কেনেকৈ লিড জেনেৰেটৰ কৰিব লাগিব, এই বিজনেছত কেনেকৈ ভাল ৰিজাল্ট আনিব লাগিব, সেই কথাখিনি বুজাই আগুৱাই নিয়াৰ কোনো ব্যক্তি নাথাকে। সেইবাবে মই আপোনালোকক কথা দিছোঁ, আপোনালোকক এই সমস্যাখিনি দূৰ কৰিবৰ বাবে 1-to-1 বহি কথা পাতি আপোনাৰ সমস্যা দূৰ কৰিম। গ্ৰুপ কোচিং কৰাম, গ্ৰুপ ট্ৰেইনিঙৰ সুবিধা দিম, পাৰ্চনেলি গাইড দিয়াৰ ব্যৱস্থা কৰিম। তাৰ বাবে আপুনি এতিয়াই জইন কৰিব পাৰিব মোৰ এই কণ্টেক্ট নাম্বাৰ। জইন কৰিবৰ বাবে এতিয়াই যোগাযোগ কৰক মোৰ শ্লাইডত দিয়া কণ্টেক্ট নাম্বাৰ, হোৱাটছআপ নাম্বাৰৰ লগত। ধন্যবাদ।